ক'ত লখিমপুৰ বগীবিল পাম এতিয়া আমি ৰাতিপুৱা ওলাই আহিছোঁ ভাল লাগিছে ক'ত গৈছোঁ কি দেখুৱাই আছোঁ চাই থাকিব সকলোৱে সংগীতাই বগীবিল দেখা নাই আজি ফাৰ্ষ্ট টাইম সংগীতা বগীবিল আহিছে তাই অনুভৱটো কৰি দিয়া সংগীতা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত বগীবিলখন তাই চাওঁ লাগি আছে এবছৰ থাকিলোঁ আজিহে আহিব পাৰিলোঁ আজি ফাইনেলি বগীবিল দেখিব এতিয়া আহি গাড়ীতে চাহ খাব লৈছোঁ এয়া ইডলি আৰু কোনে কোনে কি আনিছে চব খাম ইফালে চাহ বাকী আছে লোৱা চাহৰ পৰ্ব চলি আছে খাইছ লাল চাহ আৰু ইডলি পিঠা ভাল লাগিছে ইডলি ভাল লাগিছে বোলো বৰষুণৰ মাজত আহি আছো ইমান ভাল লাগিছে কিবা এটা বিৰাট বৰষুণ লখিমপুৰত বৰষুণ পুৰা ফাইনেলি আহি পাই গ'লোহি এয়া মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী এয়া আমি পাই গ'লোহি এতিয়া গৈ আছোঁ ভিতৰলৈ গোটেইবোৰ ইমান ধুনীয়া পৰিৱেশটো ইমান ভাল লাগিছে চাই লেটেকু পুখুৰী এতিয়া নামঘৰটো এয়া মাধৱ গুৰুজনা কৃষ্ণ প্ৰভু এয়াই মাধৱদেৱৰ মূল জন্মস্থান আচলতে এইখিনি গোটেইখিনি জন্মস্থান বুলিয়ে আছে তথাপিতো একেবাৰে মূল যিখন জন্ম হোৱা মেইন ঠাইডোখৰলৈ আহিছোঁ এয়া বহুত ধুনীয়া কিন্তু বহুত ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে চাই পাই গ'লোঁ বহুত গহীন লাগিছে সঁচাকৈ ইমানেই ভাল লাগিছে এইডোখৰ মেইন এইটো কোৱাটো ইয়াত চাওঁচোন চাওঁ কৃষ্ণ বহুত দৌৰে
পুখুৰী কাৰণে যেই জুলপা আছে সেইখন আছে কি হয় আজি আহি আছে